নমস্কাৰ আবুৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই নতুন ইউটিউবাৰ হিচাপে মই ইমান কথা ক'ব নাজানো তথাপিতো আপোনালোকে মোক সাপোৰ্ট কৰিছে আৰু বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা মোক কল কৰিছে আৰু মোক সাহস দিছে মোক উৎসাহ যোগাইছে তাৰ কাৰণে মই মোৰ মনৰ পৰা আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকেও তেনেদৰে সাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। তো এতিয়া যেহেতু বৰ্তমান বিহুৰ সিজন আহি আছে তো মই সকলোৱে নিজৰ ৰিলেটিভৰ কিছুমানক গিফ্ট দিব বিচাৰে তো মই বৰ্তমান গিফ্টৰ কাৰণেও কেইটামান খুব ধুনীয়া সেট লৈ আহিছোঁ তো এই ভিডিঅ'টো লাষ্টৰ ফালে দেখাম আৰু কম দামতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। তো আজি প্ৰথমতে মই কেইজনমান দেখাম মিক্স পাটৰ সেট তো খুব ধুনীয়া জোৰা হয় মিক্স পাটৰ একেবাৰে নতুন ডিজাইন আহিছে একেবাৰে ধুনীয়া একদম কোমল কাপোৰ হয়। তো আপোনালোকক মই দেখুৱাম এইটো সব এনেকুৱা ক্ৰীম কালাৰত আহিব এইটো খুব ধুনীয়া জোৰা হয় এনেকুৱা অল বডি এনেকুৱা ফুল আছে সৰু ফুল আছে গোল্ডেন গুণাৰে একেবাৰে সফ্ট কাপোৰ একেবাৰে পাটৰ কাপোৰ যেনে লাগে দেখাত কাপোৰটো একেবাৰে সফ্ট মই পাৰিটো ভালদৰে দেখাই দিছোঁ। সব এনেকুৱা হ'ব অল বডি এনেকুৱা এইটো হ'ব আচল অল বডি এনেকুৱা সৰু ফুল থাকিব আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা খুব ধুনীয়া মিক্স পাটৰ জোৰা হয় এইটো আৰু এখন হ'ব চাদৰ আৰু এখন হ'ব মেখেলা বিৰাট ধুনীয়া কাপোৰ হয় এইটো মিক্স পাটৰ এনেকুৱা মেখেলাত ইমানলৈকে এনেকুৱা ফুল থাকিব পুৰা ওপৰলৈকে ফুল থাকিব আৰু এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱা হ'ব অলৰেডি এনেকুৱা সৰু বুটা থাকিব আৰু এনেকুৱা এটা সাইডত হাতত এনেকুৱা সাইড পাৰি এটা থাকিব এইটো ক্ৰীম কালাৰত আহিব গোল্ডেন গুণাৰে কাম কৰা আছে গোল্ডেন গুণাৰ মাজত বগা সূতাৰে মিনা কৰা আছে খুব ধুনীয়া জোৰা এইটো যদি আপুনি ল'ব বিচাৰে ল'ব পাৰে এইটোৰ প্ৰাইচটো হ'ব 1790 টকা 1790 rupees একেবাৰে কম দামত দিছোঁ মই এবাৰ এইটো সব এইটো এবাৰ এনেকুৱা ষ্ট্ৰবেৰী কালাৰত মিক্স পাটৰ সেট এনেকুৱা অল বডি এনেকুৱা সৰু বুটা থাকিব আৰু আচলটো হ'ব আপোনাৰ এনেকুৱা হ'ব আচল তাৰপিছত এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা ষ্ট্ৰবেৰী কালাৰত আহিব মাজত সৰু বগা সূতাৰে মিনা কৰা থাকিব খুব ধুনীয়া জোৰা হয় নতুন ডিজাইনৰ এখন হ'ব মেখেলাত পুৰা ওপৰলৈকে কাম থাকিব আৰু এইটো হ'ব ব্লাউজৰ পিচ এনেকুৱা ব্লাউজত অল বডি এনেকুৱা সৰু বুটা আৰু হাতত এনেকুৱা এটা পাৰি থাকিব এইটো যদি লাগে ল'ব পাৰে এইটোৰ প্ৰাইচ হ'ব 1790 টকা খুব ধুনীয়া কাপোৰ হয় মিক্স পাটৰ মাত্ৰ 1790 টকা 1790 rupees এবাৰ এইযোৰ চাওক এইযোৰ আহিব আপোনাৰ স্কাই ব্লু কালাৰত সেইটোৰ দৰে সেম ডিজাইন আহিব এনেকুৱা খুব ধুনীয়া জোতা হয় সৰু বুটা আছে অল বডি এখন হ'ব চাদৰ এনেকুৱা অল বডি আছে এনেকুৱা একেবাৰে পাটৰ কাপোৰ যেনে লাগিব এনেকুৱা আৰু এইটো হ'ব চাদৰ আঁচলটো এনেকুৱা হ'ব আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা চাদৰৰ সাইড পাৰি হ'ব এইখন হ'ব মেখেলাত পুৰা ওপৰলৈকে কাম কৰা থাকিব এনেকুৱা হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচ হ'ব ব্লাউজত অলৰেডি এনেকুৱা সৰু বুটা আৰু হাতত এনেকুৱা এটা পাৰি থাকিব এইযোৰৰ দাম হ'ব 1790 টকা 1790 rupees এইবাৰ দেখুৱাম আপোনালোকক দুটা আৰু বেলেগ মিক্স পাটৰ সেট এইটো মিক্স পাটৰে হয় এইটো খুব ধুনীয়া জোৰা এইটো অলপমান বেলেগ ডিজাইনত আহিব এইটো হ'ব আঁচলটো আৰু অল বডি এনেকুৱা সৰু বুটা থাকিব এইটো
ফুল শাইনিং হ'ব কাপোৰটো এনেকুৱা অলপদি সৰু সৰু বুটা থাকিব চাদৰৰ আচল আৰু এইটো চাদৰৰ এইবিলাক হ'ব সাইড পাৰি এনেকুৱা এইটো পাৰ্পল কালাৰত হ'ব ফুল শাইনিং কৰিব আৰু এখন হ'ব ইয়াৰ মেখেলা এখন হ'ব মেখেলা কাপোৰটো খুব ধুনীয়া কাপোৰ হয় এইটো মেখেলাত পুৰা ওপৰলৈকে কাম থাকিব এনেকুৱা আৰু ব্লাউজৰ পিচটো হ'ব এনেকুৱা অলবডি এনেকুৱা সৰু সৰু বুটা থাকিব আৰু এনেকুৱা হাতত এটা এনেকুৱা পাৰি থাকিব এনেকুৱা এইটো যোৰাৰ প্ৰাইচ হ'ব 1190 টকা 1190 rupees সেম ডিজাইনৰ আৰু এটা যোৰা দেখাই আছোঁ আপোনালোকক ডিজাইনটো সেম হ'ব কালাৰটো বেলেগ হ'ব এইটো চাওক এইটো সেনেকুৱা সেম ডিজাইন সেই যোৰাৰ দৰে এইটো খুব ধুনীয়া কালাৰত আহিব ফুল শাইনিং হ'ব এইটো হ'ব এনেকুৱা আচলটো ধুনীয়া যোৰা আৰু অলবডি সৰু সৰু বুটা থাকিব এনেকুৱা অলবডি থাকিব ফুল শাইনিং হ'ব যোৰাটো আৰু এইটো হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা আৰু এখন হ'ব মেখেলা ধুনীয়া কোৱালিটিৰ হয় এইটো এনেকুৱা এখন মেখেলা হয় আৰু এইটো হ'ব ব্লাউজৰ পিচ অলবডি আৰু সৰু সৰু বুটা থাকিব আৰু এটা হাতত এনেকুৱা পাৰি থাকিব এইটোৰ প্ৰাইচ হ'ব 1190 টকা এইবিলাক যোৰা যদি আপোনালোকৰ ভাল লাগিছে যদি ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ কন্টেক্ট নম্বৰটো স্ক্ৰীনত দি দিছোঁ আৰু আপোনালোকে সেই নম্বৰটোত হোৱাটছআপ অথবা কল কৰিব পাৰে এইবাৰ দেখুৱাম আপোনালোক কেইটামান ৰিহা যোৰা তো ৰিহা যোৰাটো আপোনাৰ বৰ্তমান যেহেতু বিহুৰ ছিজন আহিছে বিহুৰ ছিজনত ৰিহা যোৰা সকলোকে লাগে আৰু এই যোৰাটো চাওক এখন হ'ব চাদৰ এনেকুৱা চাদৰত এনেকুৱা ফুল থাকিব ৰঙা আৰু কলা কালাৰৰ আৰু এনেকুৱা এইটো হ'ব আচলটো এনেকুৱা হ'ব জাপি থাকিব ৰঙা আৰু এনেকুৱা কলা আৰু এইটো হ'ব আচলটো এনেকুৱা হ'ব যেহেতু বিহুৰ ছিজন আহিছে সকলোকে ৰিহা যোৰাৰ দৰকাৰ হয় তো এইটো আপোনালোকে লাগিলে ল'ব পাৰে এখন হ'ব চাদৰ আৰু যেটো অৰিজিনেল যেটো ৰিহা আছে সেই ৰিহাটো আপুনি ধুব নোৱাৰে এইটো আপুনি ধুবও পাৰিব এইটো ব্লাউজৰ পিচো আহে লগত খুব ধুনীয়া যোৰা কম দামত এইটো হ'ব এনেকুৱা হ'ব মেখেলাখন এনেকুৱা হ'ব এনেকুৱা ফুল এনেকুৱা জাপি থাকিব জাপি ডিজাইনত থাকিব ইমানলৈকে ফুল থাকিব এখন হ'ব মেখেলা বহুত ওপৰলৈকে ফুল থাকিব আৰু ইয়াত ব্লাউজৰ পিচো থাকিব এনেকুৱা হ'ব এইটো হ'ব ব্লাউজৰ পিচ যদি আপোনালোক এইটো যোৰা লাগে যোগাযোগ কৰিব পাৰে এইটোৰ প্ৰাইচটো হ'ব 690 টকা 690 rupees খুব ধুনীয়া যোৰা একদম অৰিজিনেল ৰিহাৰ দৰে লাগে দেখাত কোৱালিটিও ভাল লাগিলে ল'ব পাৰে এনেকুৱা ৰিহা যোৰা আপোনালোক লাগিলে যোগাযোগ কৰিব এটাই দেখাইছোঁ যেহেতু সেম ডিজাইনত আছে সেম কালাৰত ৰেড আৰু ব্লেক কালাৰত জাপি ডিজাইনত যদি লাগে আপোনালোকে যোগাযোগ কৰিব মাত্ৰ 690 টকাত এবাৰ দেখুৱাম আপোনালোকক দুটা যোৰা স্লেব কটনত খুব ধুনীয়া যোৰা হয় কাপোৰটো ধুনীয়া হয় আপোনাৰ মন্দিৰত যোৱাৰ কাৰণে খুব ভাল হয় যেহেতু সবকে লাগে মন্দিৰত গ'লে নামত গ'লে হোৱাইটত এইটো হ'ব হোৱাইটত স্লেব কটন খুব ধুনীয়া যোৰা হয় এইটো এনেকুৱা সৰু সৰু বুটা থাকিব মাজত আৰু এনেকুৱা ডাঙৰ ডাঙৰ এটা লাইন থাকিব এনেকুৱা মাজে মাজে আৰু আচলটো হ'ব এনেকুৱা এইটো হ'ব আচল ইয়ালৈকে হ'ব আচলটো আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এইবিলাক খুব ধুনীয়া ষ্টেণ্ডাৰ্ড যোৰা হয় কাপোৰৰ কোৱালিটিও খুব ধুনীয়া হয় লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে এইখন হ'ব ইয়াৰ চাদৰ আৰু এইখন হ'ব মেখেলাখনো খুব ধুনীয়া পুৰা ওপৰলৈকে ফুল কাম কৰা থাকিব এনেকুৱা হ'ব সৰু সৰু থাকিব এইটো হ'ব ইমানলৈকে ফুল থাকিব খুব ধুনীয়া যোৰা হয় এইটো হ'ব ব্লাউজৰ পিচ
ব্লাউজৰ পিছত অল বডি এনেকুৱা সৰু সৰু কাম কৰা থাকিব, বুটা থাকিব আৰু এনেকুৱা সাইডত এটা সাইড পাৰি থাকিব। খুব ধুনীয়া হয়। এইটো হোৱাইটত বটল গ্ৰীণ কালাৰৰ সূতাৰে কাম কৰা আছে। আৰু এইটো যোৰাৰ প্ৰাইচ হ'ব 780 টকা, 780 rupees, মাত্ৰ 780 টকা। কোৱালিটি খুব ধুনীয়া হয়। বৰ্তমান স্লেব কটনৰ হোৱাইটত এই দুটা যোৰা এভেইলেবল আছে। এইটো আহিব এনেকুৱা স্কাই ব্লু কালাৰত ফুল থাকিব হোৱাইটত, খুব ধুনীয়া যোৰা হয়। অল বডি চেম তেনেকুৱাকৈ কাম কৰা থাকিব, সৰু সৰু বুটা, মাজত এনেকুৱা ডাঙৰ ডাঙৰ থাকিব এটা এটা লাইন। আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰি, চেম ডিজাইন হ'ব সেইটোৰ দৰে। আৰু এইখন হ'ব মেখেলা, এনেকুৱা মেখেলাখন হ'ব এনেকুৱা। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ইয়াৰ প্ৰাইচটো হ'ব 780 টকা, 780 rupees। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগি আছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পোনপটীয়াকৈ পাব আৰু সকলোতকৈ আগত চাব পাৰিব। আৰু যিযোৰ আপোনাৰ ভাল লাগে সকলোতকৈ আগতে ল'ব পাৰিব অৰ্ডাৰ কৰি। তো আপোনালোকৰ এটা লাইক বা কমেণ্ট শ্বেয়াৰে মোক নতুন ভিডিঅ' বনোৱাত আৰু উৎসাহ যোগায় আৰু মই সাহস পাওঁ। তো প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো এটা লাইক কৰি। এইবাৰ দেখুৱাম আপোনালোকক গিফ্ট ছেট। কৈছিলোঁ ফাৰ্ষ্টতে ভিডিঅ'ৰ গিফ্ট ছেট, যিটো একেবাৰে কম দামত দেখাম আপোনালোকক। গিফ্ট দিয়াৰ কাৰণে খুব ধুনীয়া হ'ব। এইটো হ'ব AC কটনৰ যোৰা, এখন হ'ব চাদৰ। চাদৰখন এনেকুৱা হ'ব, অল বডি এনেকুৱা সৰু সৰু বুটা থাকিব, অল বডি কাম কৰা থাকিব। এনেকুৱা অল বডি এনেকুৱা বুটা থাকিব। আৰু এনেকুৱা আপোনাৰ এইটো আছে ব্লু, নেভি ব্লু আৰু হোৱাইটত ফুল আছে অল বডি। আৰু এইটো আঁচলটো এনেকুৱা হ'ব, এনেকুৱা এখন হ'ব চাদৰ। আৰু এইখন হ'ব মেখেলা। চাদৰ, এখন মেখেলাখন হ'ব এনেকুৱা। মেখেলাত ইমানলৈকে ফুল থাকিব, ইয়াৰ পৰা ইমানলৈকে ফুল থাকিব। এইখন হ'ব মেখেলা, এইটো পিংক কালাৰত আহিব। আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ইয়াৰ পৰা ইয়ালৈকে অল বডি এনেকুৱা সৰু সৰু বুটা থাকিব, মাজত এনেকুৱা ছাইডত এটা ব্লাউজত এনেকুৱা এটা সাইড পাৰি থাকিব ছাইডত হাতত। তো এইটো আপোনালোকে ল'ব পাৰে লাগিলে। এইটোৰ প্ৰাইচ হ'ব 490 টকা, মাত্ৰ 490 টকা। আৰু এইটোৰ বেলেগ বেলেগ কালাৰ হ'ব, এইটো এটা কালাৰ আহিব। তো যদি আপোনালোকে এই একযোৰ লয় 490 টকা হ'ব। আৰু যদি আপোনালোকে দুইযোৰ লয় তাৰ কাৰণে এটা বেলেগ অফাৰ এটা থাকিব, দুইযোৰ ল'লে 900 টকা হ'ব। লাগিলে যোগাযোগ কৰিব পাৰে। দুইযোৰ ল'লে মাত্ৰ 900 টকা। চেম ডিজাইনত আহিব, কালাৰটো এনেকুৱা হ'ব। এইটো আহিব এনেকুৱা কালাৰত, চেম ডিজাইনত হ'ব। এইটো মোৰ খুলি নেদেখাওঁ মই। এইটোৰো দাম হ'ব 490 টকা। এইটো হ'ব এনেকুৱা পেৰট গ্ৰীণ কালাৰত, এনেকুৱা অল বডি কাম থাকিব, চেম ডিজাইনত হ'ব। 5-6টামান কালাৰ আছে। এইটো এনেকুৱা আহিব লেভেণ্ডাৰ টাইপত, এইটো ল'ব পাৰে। আপুনি স্ক্ৰীনশ্বট লৈ লওক। খুব ধুনীয়া যোৰা হয়, মাত্ৰ 490 টকাত মাত্ৰ। আৰু এইটো আহিব এনেকুৱা কালাৰত, খুব ধুনীয়া কালাৰ গোটেইকেইটা। AC কটনত আহিব গিফ্ট ছেট। আৰু এটা বেলেগ ডিজাইন দেখাই আছোঁ, এইটো চাওক। এইটো এটা খুলি দেখাওঁ। এইটো আহিব AC কটনত, এনেকুৱা হ'ব। এইটো লাগিলে আপুনি ল'ব পাৰে। অল বডি এনেকুৱা কাম থাকিব, এনেকুৱা। এইটো আঁচলটো হ'ব এনেকুৱা, এনেকুৱা আঁচলটো। আৰু এইখন হ'ব মেখেলা। মেখেলাখন ইমানলৈকে এনেকুৱা ফুল থাকিব, এখন হ'ব মেখেলা। এইবিলাক হ'ব চাদৰৰ সাইড পাৰি এনেকুৱা। আৰু এইটো হ'ব ব্লাউজৰ পিচ। অল বডি এনেকুৱা প্লেন থাকিব আৰু হাতত এনেকুৱা এটা পাৰি থাকিব।
এইটোৰ আপোনাৰ প্ৰাইচটো হ'ব 520 টকা, মাত্ৰ 520 টকা। এইটোৰ আছে আপোনাৰ 3টামান কালাৰ আছে, লাগিলে যোগাযোগ কৰিব পাৰে। এটা হ'ব এনেকুৱা কালাৰ, এটা ইয়ালো সেইটো দেখালোঁ, আৰু এটা এনেকুৱা কালাৰত আছে, মাত্ৰ 520 টকা, লাগিলে যোগাযোগ কৰিব। আৰু এইটো হ'ব এনেকুৱা কালাৰত, খুব ধুনীয়া কালাৰ, মাত্ৰ 520 টকাত। এইটো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।